खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय साननैसो सिगां बिसायख'थि आय'गा फिन समस्ति दाफामफिननाय खसरा फोसावनायनि सायाव खुद्रिखांनानै तामुलपुर बड'लेण्ड कल'नियाव क'अर्डिनेशन अफ अदालगुरि एसपिसि लकसभा डिमान्ड कमिटिया मोनसे 2 रिंगा सम खुद्रिखांनाय हाबाफारि लायो। मख'नाया मोजांदि तामुलपुर विधानसभा बियाबखौ लाफाना मोनद' बिटिआर ओनसोलनि विधानसभा बियाबखौ लानानै दरं लकसभा समस्ति दानो खसरा फोसावदोंमोन। खुद्रिखांनाय हाबाफारिजों दरंनि सोलाय अदालगुरि लकसभा समस्ति दाफिननो दाबि दैखाङो। क'अर्डिनेशन अफ अदालगुरि एसपिसि लकसभा डिमान्ड कमिटिया बानजायनाय हाबाफारियाव डिमान्ड कमिटिनि बोसोनगिरि आरो साहित्य एकाडेमि बान्था मोनगिरि नबिन मल्ल बर'आ नुजाथिदोंमोन। बे खुद्रिखांनाय हाबाफारियाव तामुलपुर आरो अदालगुरि जिल्ला दुलाराय बर' फरायसा आफाद, बर' थुनलाइ आफादनि तामुलपुर, भेरगाव आरो अदालगुरि जिल्ला आफाद, आबोब, दुब्बा, एएटिएस, एबिपिटिए, आरसु, एएसएसु आफादफोरनि दैदेनगिरि थान्दैफ्रा बाहागो लादोंमोन। बे खुद्रिखांनाय हाबाफारियाव ओनसोलनि गियानि गुनि सुबुंफोराबो नुजाथिदोंमोन, बाहागो लादोंमोन। अदालगुरि लकसभा बियाब डिमान्ड कमिटिया बानजायनाय बे हाबाफारियाव डिमान्ड कमिटिनि बोसोनगिरि चक्रधर ब्रह्म, लेङाइ आफादगिरि बिनय कुमार नार्जारी मोनाबो नुजाथिदोंमोन। কাৰ্যসূচী এইটো মূল বিষয় হ'ল যেহেতু আমাক ওদালগুৰি পাৰ্লামেণ্টাৰী চেক আমাক লাগিবই, কাৰণ আজি এইটো 6 শিডিউল এৰিয়া, আজি বিটিআৰ অঞ্চলত এটাই মাত্ৰ 6 শিডিউল এৰিয়াত আজি বসবাস কৰি আছোঁ। ওদালগুৰি পাৰ্লামেণ্টাৰী চেক আমাক লাগিবই, কাৰণ এইটো আমি ক'ব লাগিব যদি ডিপু এটা কনষ্টিটিউশ্যন হ'ব পাৰি 6টা এলএচিক লৈ পেলাই আমাৰ ওদালগুৰি কনষ্টিটিউশ্যন আণ্ডাৰত মানে 6টা এলএচি মানে প্ৰাপ্য হয়। সেইকাৰণে আমি ডিমান্ড কমিটিয়ে আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাক ডিপ্ৰাইভ কৰা হৈছে, এইটো ইনজাষ্টিছ কৰা হৈছে। সেইকাৰণে আমি আমাৰ আন্দোলন আজি 2 ঘণ্টা কাৰ্যসূচী মানে লৈ পেলাই আমি আগবঢ়াৰ কাৰণে আজি আগবাঢ়িছোঁ। ইয়াৰ বিপৰীতে যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যদি আমাক যি অধিকাৰ এইটো অধিকাৰ যদি আমাক প্ৰাপ্ত নকৰে বা আমাক আমাৰ যি ডিমান্ড অফ ওদালগুৰি পাৰ্লামেণ্ট এইটো যদি আমাক ঘূৰিয়াই নিদিয়ে আমি তেতিয়ালৈকে শান্ত নহওঁ। আমাৰ ডিমান্ড কমিটি সদায় আমাৰ আন্দোলন লৈ যাম আৰু ইয়াৰ কাৰণে আমি 3 জুলাইত আমাৰ কনষ্টিটিউচি আমাৰ 6টা কনষ্টিটিউচি হৈছে এতিয়া গড়েশ্বৰ, তামুলপুৰ, ভেৰগাঁও, ওদালগুৰি, মাছবাট আৰু টংলা আমি একেলগে 3 জুলাইত আমি কনষ্টিটিউচি আমি ধৰণা কাৰ্যসূচী লোৱা হৈছে। সেইকাৰণে আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি মানে খুকিয়াই দিব বিচাৰিছোঁ। আমাক ইনজাষ্টিছ কৰা হৈছে, ট্ৰাইবেল এৰিয়াত 6টা এলএচি লৈ পেলাই কিয় আমাক এটা পাৰ্লামেণ্টাৰী চেক বনাব নোৱাৰে। সেইটোৱে আজিৰ 2 ঘণ্টা ধৰণা কাৰ্যসূচী আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি খুকাই দিব বিচাৰিছোঁ। চৰকাৰখনৰ কিবা ষড়যন্ত্ৰ আছে নেকি? তাক লৈ এইটো আমি বিৰোধিতা কৰিব বিচৰা নাই, এইটো দায়িত্ব হ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, তেখেতৰ এই দায়িত্ব। সেইকাৰণে আমি তেখেতক পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি জনাব বিচাৰিছোঁ। আমি ইয়াতে চৰকাৰে জগৰীয়া কৰিব বিচৰা নাই। আমাৰ দায়িত্বটো হ'ল বা আমি যাৰ পৰা বিচাৰিব লাগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই কামটো কৰিছে, তেখেতে এই কাম আমাক ওদালগুৰি পাৰ্লামেণ্টাৰী চেক হিচাপে আমাক ঘূৰাই দিব লাগে। এইটোকে আমি আজি যি 2 ঘণ্টা ধৰণে কাৰ্যসূচী এই যোগেদি আমি পকাই দিব বিচাৰিছোঁ। আপোনাৰ পৰৱৰ্তী কাৰ্যসূচী যিহেতু মই অলপ আগতে কোৱা হৈছে, আমি মানে 3 জুলাইত আমি যিখিনি আমাৰ সমষ্টি 6টা সমষ্টিত আমি মানে দিনজোৰা কাৰ্যসূচী আমি লোৱাৰ কাৰণে ঠিক কৰা হৈছে। আৰু ইয়াৰ সলনি যদি নহয় আমি দিল্লী পৰ্যন্ত যোৱাৰ কাৰণে আমাৰ যি ডিমান্ড কমিটি আমি এইটো কাৰ্যসূচী লোৱা হৈছে। এইটো আমাৰ কাৰণে বহুত মানে সহ্য কৰিব নোৱাৰা বিষয় হৈ পৰিছে। তো আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক বিশ্বাস কৰোঁ, তেওঁ নিশ্চয় তেওঁৰ ইনিচিয়েটিভত কিছু কাম কৰিব পাৰিব। কাৰণ ইয়াৰ আগতে তেওঁ আমাৰ মৰুকুটিৰ দৰে জেগাত মানে যিবিলাক মানে দখলদাৰী আছে তেওঁলোকক মুক্ত কৰি দিছে, কাজিৰঙাত মানে মুক্ত কৰি দিছে, তো শিলাসাগৰত তেওঁ মুক্ত কৰি বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিছে। গতিকে আমি মুখ্যমন্ত্ৰীক এইটোৱে মানে পুনৰ জনাব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীৰ দ্বাৰাই ইলেকশ্যন কমিশ্যনক মানে লৈ পেলাই আমাৰ যিটো ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী চিট, এই পাৰ্লিয়ামেণ্টাৰী চিট আমাক লাগিবই।
আৰু কোনো দিনা আমি বিদেশীবাসী হিচাপে দৰং লোকসভা সমষ্টিক আমি মানি ল'ব নোৱাৰোঁ আৰু বাৰে বাৰে কৈছোঁ দৰং লোকসভা সমষ্টিক আমি মানি ল'ব নোৱাৰোঁ আমাক ওদালগুৰি চিটটো লাগিবই গতিকে আজিৰ আপোনালোকৰ এই মিডিয়াৰ যোগেদি আমি অনুৰোধ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আপুনি আমাক অলপ সহায় কৰক আমাৰ বিদেশীবাসীৰ মুখলৈ আপুনি অলপ চাওক আমাক মানে আমি যি ধৰণে আপোনাৰ পৰা আমাৰ বিশ্বাস আছে আমাকো আপোনাৰ আপুনি আমাক বিশ্বাস লৈ পেলাই কাম কৰক আমি আপোনাক ধন্যবাদ জনাম আমাক ওদালগুৰি লাগিবই লাগিবই লাগিবই